জুবিন নামৰ নামটো অৰ্থটো কোনোবা জানে নাই? কোনোবা ছোৱালী পতাব লগা হ'লে নতুন আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী জুবিন দাই 2023 বৰ্ষৰ বিহু মঞ্চত কৈ অহা কেইটামান ধেমেলীয়া কথা আজি ভিডিঅ'ত সন্নিৱিষ্ট কৰিছোঁ। ছোৱালী পটোৱাৰ টিপছ, জুবিন শব্দ অৰ্থ, জুবিন দাই কেতিয়া উৎপাত কৰিব, এনেকুৱা ধৰণৰ 6টা ধেমেলীয়া কথা আজি ভিডিঅ'ত সন্নিৱিষ্ট কৰিছোঁ। মোক মানে চবে ঠগে মানে পেণ্ট কিনিবলৈ যাওঁ, কঁকালৰ চাইজ 28 30টো পঠাই দিয়ে, এতিয়া বেল্ট পিন্ধাই আছে মোক। মানুহবোৰৰ মাতবোৰ নাইকিয়া হ'ল যে মাজুলী কি হ'ল? ইমান ঠাণ্ডা মুণ্ডা বহি আছে, এতিয়া মোক কৈ আছে যে জুবিন দা ইমান ঠাণ্ডা হৈ গ'ল, একো উৎপাত নকৰে। মই উৎপাত নকৰাৰ কাৰণে চব ঠাণ্ডা হ'ল নেকি? উৎপাত কৰিম নি? আপাৰ আছাম সোমাইছোহে আজি, কালিৰ পৰা কৰিম উৎপাত। এইটো কোনোবা ছোৱালী পতাব লগা হ'লে নতুন এই লাইনটো গাই দিলেই হ'ল। অ' প্ৰিয়া তুমি হয় না মোৰ। তাৰপিছত খালি দুটা বস্তু পাব, হয় চুমা এটা পাব নহ'লে চৰ এটা পাব। সেইটো সাহস থাকিব লাগিব, একো নাই। আজি হিল পিন্ধি আহিছ নি? মানে এইবিলাক কটক 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 কটকে কি কৰি দিছোঁ? কি পাগলা কৰি দিছোঁ নেকি? পাগলা কৰি দিছোঁ মই নিজে, পাগলা আৰু কি? আজিকালি পাগলা নহ'লে লাভ নাই, অলপ পাগলা হ'ব লাগিব। আজি 3 বছৰ হ'ল ভাবি আছোঁ ঘৰটো বনাম, আজিলৈকে বনাব নোৱাৰিলোঁ, পইচা পোৱা নাই। এতিয়া আপোনালোকে পইচা দিলে মই ঘৰ বনাম আৰু। ষ্টুডিঅ' আছিলে বাৰু, এতিয়া আৰু এটা ষ্টুডিঅ' বনালোঁ জোনালীত, ধুনীয়া জেগা ষ্টুডিঅ' কৰিছোঁ। ইয়াত ঘৰ বনাম, ইয়াত থাকিম আৰু নমৰালৈকে ইয়াতে থাকিম আপোনালোকৰ লগত। চবেই যে ইমান জুবিন জুবিন কৈ আছে, জুবিন 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 জুবিন, কিন্তু জুবিন নামটো অৰ্থটো কোনোবা জানে নাই? ইটছ এ কুৱেশ্যন। কাৰণ মই শিৱসাগৰ হয়, মই জাজি তামোল চিগা ল'ৰা। মই আচলতে শিৱসাগৰ হয়, মোৰ মাৰ ঘৰ যোৰহাট, কিন্তু মোৰ দেউতাৰ ঘৰ শিৱসাগৰ। জুবিন নামৰ নামটো অৰ্থটো কোনোবা জানে নাই? এটা গুগল নকৰিবা কিন্তু, ডণ্ট গুগল। জুবিন মানে তৰোৱাল হয়, তৰোৱাল।